Hi everyone, welcome back to my channel. This is Himanshu Daka and you are watching Fit and Hit Asom. Guys, আজিৰ ভিডিওটো অকমান বেলেগ হ'ব কাৰণ আজিৰ ভিডিওটোত আমি একো সায়েন্স ৰিলেটেড বা এক্সাৰসাইজৰ টেকনিক নিউট্ৰিশন ৰিলেটেড একো কথা নাপাতো। আজি আমি অকমান কুকিং কৰিবৰ কাৰণে ট্ৰাই কৰিম, প্ল্যান কৰিছো আৰু আজি আমি বনাম protein pancakes. নামটো যদিও বা শুনিবলৈ ফ্যান্সি বাট বনোৱাটো একদম ইজি। বহুত কিবা কিবি বস্তু নালাগে, সচৰাচৰ জিন যোৱা মানুহখিনিৰ ঘৰত এইকেইটা বস্তু থাকেই। তো সেইকেইটা বস্তু লৈ পেলাই আমি আজিৰ ৰেচিপিটো বনাম আৰু ইয়াতে মই কি বস্তু ইউজ কৰিছো এবাৰ কৈ দিছো। ইয়াতে মই ইউজ কৰিছো ওটছ, যেটো মই অলৰেডি গ্ৰাইন্ড কৰি লৈছো আৰু তাৰ পিছত দুটা হোল এগছ আৰু তো হুৱে প্ৰটিন লৈছো ৰ হুৱে। বাট যিবিলাকে ফ্লেভাৰ্ড হুৱে প্ৰটিন ইউজ কৰে, ভ্যানিলা হওক বা চকলেট হওক, তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব কাৰণ সেইটোৰ পৰা টেষ্ট আহিব। আৰু তাৰ পিছত মই ইউজ কৰিছো তিনটা কলকেইটা সাইজ সৰু সেইকাৰণে মই তিনটা লৈছো, বা যদি ডাঙৰ কল হয় তেতিয়াহ'লে দুটা ল'লে হৈ যাব। দেন বেকিং পাউডাৰ অলপ ইউজ কৰিব লাগিব যাতে টেক্সচাৰটো ভাল হয়। আৰু পিনাট বাটাৰ ইউজ কৰিছো ইয়াতে মই, পিণ্টলা নেচাৰেল পিনাট বাটাৰ। আৰু তাৰ পিছত লাষ্টত ডেকোৰেশনৰ কাৰণে টপিংছৰ কাৰণে মই হাৰ্চিজ চকলেট চিৰাপটো আনিছো, সৰু চেট এটা, এইটো একদম লাষ্টত ইউজ কৰিম। আৰু বাস এইখিনিয়ে। আৰু হানি লৈছো, চাও হানি একদম অকমান ইউজ কৰিম টেষ্টৰ কাৰণে, যদি বেছি টেষ্ট নহয় তেতিয়া ইউজ কৰিম। আৰু আজি মোৰ লগত হেল্প কৰিবৰ কাৰণে মোৰ ফ্ৰেণ্ড এজন আছে, এইটো হৈছে ৰণী সৰকাৰ। ৰণী ইয়াৰ নাম ৰণী সৰকাৰ, আমাৰ ঘৰৰ ওচৰত থাকে। তো ই আজি মোক এচিষ্ট কৰিব আৰু বিহাইণ্ড দা কেমেৰা থাকিব ন ৰণী? ঠিক আছে, অ'কে। তো ঠিক আছে, তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। ইয়াতে আমি আগতে কণীটো ফেটি ল'ম আৰু কণী ফেটাৰ কাৰণে এই কণ্টেইনাৰটো লৈছোঁ আৰু এইটো বস্তুৰ নাম কি নাজানো, বাট এইটো দি কণী ফেটে বুলি জানো আৰু মই। ঠিক, দেন লেটছ ষ্টাৰ্ট। তো কণী দুটা আগতে ভাঙি লৈছোঁ। যদি আপোনালোকৰ ঘৰত ব্লেণ্ডাৰ আছে তাতো কণীকেইটা ডাইৰেক্ট ভাঙি লৈ পেলাই ব্লেণ্ড কৰি ল'ব পাৰে, তেতিয়াহ'লে ইজি হ'ব। বাট মই যদি এতিয়া কণীকেইটা আমাৰ গ্ৰাইণ্ডাৰত সোমাই দিওঁ তেতিয়াহ'লে মায়ে বহুত গালি দিব, চ' মই নিজে হাতেদি কৰিব লাগিব। তো ঠিক আছে, আগতে কণীকেইটা অকণমান ভালকৈ ফেটি লওক। তো কণীখিনি অলপ ফেটি ল'লোঁ, এতিয়া ইয়াতে ডাইৰেক্ট ওটছখিনি দি দিওঁ গোটেই। দেন আমাৰ ৰ হুৱে প্ৰটিন গোটেই দি দিলোঁ। তাৰপিছত কলকেইটা দি লওঁ। এইটো কলকেইটা দি দিলোঁ, কলকেইটা দি পেলাই অকণমান এনেকৈ ফেনেকি লৈছোঁ কলকেইটা, যাতে মানে ভাল হ'ব। ফেনেকি বুলিও কয়, ফেনেকি নে যি মুঠতে এনেকৈ হেঁচি দিছোঁ আৰু বাছ হৈ গ'ল। পিনাট বাটাৰ 1 স্কুপ দিম এতিয়া, বেকিং পাউডাৰ এইখিনি দিলে হৈ যাব চাগে, আৰু অলপ দিব লাগিব, হ'বনে? আচ্ছা, মোৰ এই মিক্সাৰটো অকণমান বেছি ঠিক হৈছে, তো সেইকাৰণে মই অকণমান মিল্ক ইউজ কৰিছোঁ। মিল্ক ইউজ কৰিব লাগে, নাজানো আৰু কি হয়, যদি বেয়া হয় বনাওঁতে তেতিয়াহ'লে আপলোড নিদিওঁ। অলৰাইট, তো ঠিকে আছে। এতিয়া চাগে পেনত বহাব পৰা হৈছে অভাৰঅল মিক্সাৰটো, তো চাওঁ কি হয় নহয়। লেটছ সি, অ'কে। অলৰাইট, তো যিহেতু আমাৰ মিক্সাৰটো অলমষ্ট ৰেডি হৈছে, তো মই পেনখন লৈছোঁ, নন ষ্টিক পেনখনত অকণমান একদম শ্লাইট তেল দিছোঁ, বেছি তেল দিব নালাগে যিহেতু নন ষ্টিক। তো তেল দি পেলাই গোটেই তেলখিনি চাৰিওফালে মই স্প্ৰেড কৰি দিছোঁ যাতে চাৰিওফালে লাগি যায় তেলখিনি। হিট বেছি দিব নালাগে, ল' টু মিডিয়াম হিট দিলে হ'ল, নহ'লে গোটেই পুৰি যাব বস্তুটো। তো ঠিক আছে, অকণমান পেনখন গৰম হওক, তাৰপিছত আমি গোটেই মিক্সাৰটো দিম আৰু চাওঁ পেনকেক হয় নে নহয়। তো পেনটো আই থিংক গৰম হৈছে নাও।
তো আমাৰ পেনখন অলৰেডি গৰম হৈছে তো নাও মিক্সাৰটো দিওঁ আৰু চাওঁ কি হয় হৈছে অলমোস্ট হৈছে গোটে বেয়া হোৱা নাই অলৰাইট প্ৰথমখন গোটে বেয়া হোৱা নাই ভালে হৈছে যি হৈছে তো এতিয়া আমাৰ সেকেন্ড ট্ৰাই চাওঁ কি হয় এই যে পেন কেকটো যে উলটাই দিব লাগে এইটো এটা বহুত ডাঙৰ বহুত টান বস্তু এইটো হৈছে নে উলটাই দিব পাৰা 1 2 3 গো গুড মানে বেয়া হোৱা নাই তো মই প্ৰথম দুখন পেনকেক ঠিকই হৈছে আশা কৰা মতে হৈছে ভিডিঅ'টো আপলোড দিব পাৰিম চাগে আৰু বাই দ্য ৱে মই ইয়াতে মিঠাতেল ইউজ কৰিছো আৰু এটা আমাৰ থাৰ্ড এটেম্প্ট অলৰাইট তো আমাৰ অলমোস্ট ডান 4খন পেনকেক হৈছে তো মই অলপ পিছত কম এখন পেনকেকত এপ্ৰক্স কিমান কাৰ্ব ফেট আৰু প্ৰটিন আছে অলপ ক্যালকুলেট কৰিব লাগিব দেন মই ক'ব পাৰিম এখন পেনকেকত কিমান ম্যাক্ৰোজ আছে অলৰাইট হ'ল ফিনিশ তো দেখাম অলপ পিছত কেনেকুৱা হৈছে অলৰাইট তো তেতিয়ালে আমাৰ পেনকেক ৰেডি হৈ গ'ল লাষ্টত মই অকমান ইয়াতে হাৰ্সিড চকলেট সিৰাপটো ডেকোৰেশনৰ কাৰণে অকমান দি দিছো তো ফাইনাল প্ৰডাক্ট এইটো আৰু এনেকুৱা দেখা হৈছে তো এতিয়া আমি খাম খাই পেলে ফাইনাল ৰিভিউটো দিম নাৰণি ওকে তো মই অকমান ক্যালকুলেশন কৰিলো গুটেখিনি বস্তু কি ইনগ্ৰেডিয়েন্ট লৈছো তাৰপিছত গুটেখিনিৰ কাৰ্বছ ফেটছ প্ৰটিন কিমান আছে টোটাল ক্যালোৰিজ কিমান আছে অলপ এটা এপ্ৰক্সিমেট ক্যালকুলেশন কৰিছো তো ইয়াৰে এটা পেনকেকত total 170 calories তাতে 11 grams of protein 15 grams of carbohydrate আৰু 5 grams of fats তো overall as a snacks বহুত ভাল combination of macros আছে protein আছে অকমান carbs বেছি আছে আৰু fats আছে তো overall ঠিকই আছে macros তো এতিয়া আমি টেস্ট কৰো আৰু কেনেকুৱা হৈছে চাও ঠিক আছে not bad ঠিক আছে খালি মই ৰ হুৱে প্ৰটিন ইউজ কৰাৰ কাৰণে সেই প্ৰটিনত ফ্লেভাৰটো আহা নাই কাৰণ তাতে একো টেষ্ট পেষ্টটো নাই যিবিলাকে ফ্লেভাৰ্ড হুৱে প্ৰটিন ইউজ কৰে তো তেওঁলোকে যেতিয়া ইয়াতে ফ্লেভাৰ্ড হুৱে প্ৰটিনটো এড কৰিব তেতিয়া ইয়াৰ টেষ্টটো আই থিংক বহুত বেটাৰ হ'ব মোৰটো ৰ হুৱে তো সিমান এটা মানে মিঠা হোৱা নাই ওভাৰঅল ঠিকে আছে তো ঠিক আছে তেতিয়াহ'লে আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে দেন প্লিজ গিভ এ থাম্বছ আপ এণ্ড কমেণ্ট কৰি জনাব মোৰ ৰেচিপিটো কেনেকুৱা পালে আৰু যদি আগলৈকে এনেকুৱা ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট ডাউন বিলো I shall see you in the next video. Till then, keep lifting, keep eating good. Bye bye.